আজিৰ দিনত ফেচবুকটো কিমান সুৰক্ষিত অৰ্থাৎ আপোনাৰ ফেচবুক প্ৰফাইলটোৰ বিষয়ে ক'বলৈ গৈ আছোঁ। আপুনি যদি ফেচবুকটো আপডেট দিয়া নাই তেন্তে আজি দি লওক আৰু গুৰুত্বপূৰ্ণ ফেচবুক লকাৰ ছেটিংছটোৰ বিষয়ে জানি লওক। হেল্ল' বন্ধুসকল, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল জ্ঞান ভাণ্ডাৰ। আজি মই এইটো ভিডিঅ'ত আপোনালোকক ফেচবুকটো কেনেকৈ লক কৰিব, কেনেকৈ আনলক কৰিব গোটেইখিনি ডিটেইলছ ক'বলৈ গৈ আছোঁ। আহকচোন ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ভিডিঅ'টোৰ আৰম্ভণিতে আপুনি কি কৰক, ফেচবুক একাউণ্টটো খুলি লওক। ফেচবুক একাউণ্টটো খোলাৰ পিছত আপুনি ফেচবুক প্ৰফাইলত যাওক। ফেচবুক প্ৰফাইলত গৈ পেলাই তাতে দেখিব এনেকুৱা এখন চাট খোল খাব, যিখন পেজত আপোনাৰ গোটেইখিনি পাৰ্চনেল তথ্য দিয়া আছে। ঠিক আছে, এইখিনি তথ্য যাতে আনে আপোনাৰ ফ্ৰেণ্ডৰ বাহিৰে, কিছু ফ্ৰেণ্ডৰ বাহিৰে আন ফ্ৰেণ্ডে যাতে আপোনাৰ এই তথ্যখিনি নাপায় সহজতে, তাৰ কাৰণে কি কৰিব লাগিব, 3 ডটছত ক্লিক কৰিব লাগিব। 3 ডটছত ক্লিক কৰাৰ লগে লগে ইয়াতে দেখিছে এনেকুৱা এখন পেজ খোল খাব, যিখন পেজত গোটেইখিনি অপশ্যন দিয়া আছে। পঢ়ি চালে গম পাব। আমি গৈ আছোঁ আপোনাৰ লক প্ৰফাইল অপশ্যনটোত ক্লিক কৰিবলৈ। ইয়াতে ক্লিক কৰিলে হ'ল লক প্ৰফাইলত। ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন চাট খোল খাব, যিখন চাটত টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি কোৱা হৈছে আপুনি ফেচবুকটো লক কৰাৰ পিছত কেনেকৈ কাম কৰিব ফেচবুকটোৱে। ঠিক আছে, গোটেইখিনি দিছে, ইয়াতে পঢ়ি চালে গম পাব। ইয়াতে এইটো অপশ্যন, এইটো এটা দিছে, এইটো এটা দিছে, এইটো এটা দিছে, গোটেইখিনি পঢ়ি চালে আপুনি নিজেই গম পাব। অৰ্থাৎ আপুনি ফেচবুকটো লক কৰিলে আপোনাৰ টাইমলাইনত থকা ফ্ৰেণ্ডখিনি বাহিৰে কোনেও আপোনাৰ ফটোজ হওক, পোষ্ট হওক চাব নোৱাৰিব। ঠিক আছে, তাৰ কাৰণে কি কৰিব লাগিব, তলত দেখিছে এইটো, তলত আপোনাৰ যিটো এইটো লক ইয়ৰ প্ৰফাইল, ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে দেখিছে একেবাৰে ইজি হয়, ইউ লকড ইয়ৰ প্ৰফাইল। ইয়াতে দেখিছে অনলি ইয়ৰ ফ্ৰেণ্ডছ কেন চি দ্য ফটোজ এণ্ড পোষ্ট অন ইয়ৰ টাইমলাইন। ঠিক আছে, অ'কে অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে কি হ'ল, আপোনাৰ প্ৰফাইলটো লক হৈ গ'ল। আপুনি প্ৰফাইলটো নিজে লক কৰিছে। লক কৰাৰ পিছত এনেকুৱা নহয় যে আপুনি চাব নোৱাৰিব, আপুনি চাব পাৰিব, কিন্তু আনেহে আপোনাৰ পষ্টসমূহ, ফটোজসমূহ চাব নোৱাৰিব, একচেপ্ট ফ্ৰেণ্ডছ। ঠিক আছে, তাৰ কাৰণে এতিয়া আমাৰ লকটো হৈ গ'ল। লক হোৱাৰ পিছত আপুনি যদি ভাবে মই প্ৰফাইলটো আনলক কৰিম, আনলক কৰিবলৈ হ'লেও একে ছিষ্টেম, একে লক কৰাৰ নিচিনা একে ছিষ্টেম। তাৰ কাৰণে আপুনি 3 ডটছত যাব লাগিব। 3 ডটছত গৈ পেলাই আপুনি ইয়াতে দেখিছে নহয় আনলক প্ৰফাইল, আনলক প্ৰফাইল ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে কি এনেকুৱা এখন চাট খোল খাব, যিখন চাটত আপোনাৰ 3টা অপশ্যন আছে, ভিউ এজ, ইনভাইট ফ্ৰেণ্ডছ, আনলক। ইয়াতে আপুনি কি কৰিব, আনলকটোত ক্লিক কৰিব। ইয়াতে আনলকটোত ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন চাট খোল খাব, ইয়াতে দেখিছে আনলক ইয়ৰ প্ৰফাইল, আনলক ইয়ৰ প্ৰফাইল। ইয়াতে আপুনি কি কৰিব, ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ফেচবুক একাউণ্টটো কি হৈ যাব, আনলক হৈ যাব, লকৰ পৰা আনলক হৈ যাব। গতিকে একেবাৰে ইজি ছিষ্টেম, আৰু এইটো আপোনাৰ লক কৰি ৰাখিলে আপোনাৰ কাৰণে ভাল হয়। বৰ্তমান সময়ত যিটো পৰিস্থিতি, যিবিলাক সন্মুখীন হৈছে মানুহে, গতিকে সেইখিনিৰ কাৰণে বাচিবলৈ আপোনাৰ ফেচবুক প্ৰফাইলটো ছেফটি কৰি ৰাখিবলৈ, প্ৰটেকশ্যন দি ৰাখিবলৈ আপোনাৰ ফেচবুক লগাৰটোৱে হৈছে একমাত্ৰ উপায়। ঠিক আছে, যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে নিশ্চয়কৈ শ্বেয়াৰ কৰিব আৰু লাইক কৰিব, আৰু মোৰ জ্ঞান ভাণ্ডাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।